নহয়, এইটো মিছা বুলি প্ৰমাণ কৰিব লাগিব। মিছা প্ৰমাণ কৰিব লাগে। হিন্দু, মুছলিম, বড়ো, ৰাজবংশী, বেংগলী চবে মিলি পেলাই ইয়াত ধৰ্মৰ ৰাজনীতি নহয়, জাতিৰ ৰাজনীতি নহয়, ঐক্য আৰু সংহতি আৰু সমন্বয়ৰ ৰাজনীতিয়েহে ইয়াত জিকিব পাৰে। এইটো প্ৰমাণ কৰিবলৈ স্পষ্ট থাকিব লাগে। সেইকাৰণে আজি যিমানবোৰ যোদ্ধা ইয়াত ওলাই আহিছে, চবৰে এটা দায়িত্ব। আজিৰ পৰা ওলাই যাওক, গাঁৱে গৈ সোমাই যাওক আৰু নিজৰ নিজৰ ঘৰৰ পৰা, নিজৰ নিজৰ গাঁৱৰ পৰা যিমান সম্ভৱ মানে আমি UPPৰ প্ৰতি মানুহবিলাকক আকৰ্ষিত কৰি পেলাই আনিব লাগে, ভোট বৃদ্ধি কৰিব লাগে। বহুত ভোট আছে ফকিৰা গ্ৰামত, বড়োৰ পৰা আৰম্ভ কৰি পেলাই সব জনগোষ্ঠীৰে ভোট আছে। সকলো জনগোষ্ঠীৰ ভোটবিলাক আমি পাই পেলাই ইমান এটা নিদৰ্শন, এটা আদৰ্শ আমি ইয়াত কিবা কৰিব লাগে, দেখুৱাব লাগে যে সব জনগোষ্ঠী এটা সমষ্টিত এনেকুৱা জনগোষ্ঠী বসবাস কৰে, সব জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰে। আৰু এনেকুৱা সমষ্টিৰ পৰা মতিয়াৰ ভাইক সব জনগোষ্ঠীয়ে সমানে সমানে ভোট দি পেলাই জয়ী কৰি দিছে। সেই আদৰ্শটো আমি দেখুৱাব পাৰিব লাগিব চবকে। আৰু বেছি কথা নকওঁ, আজিৰ পদযাত্ৰা সফল হওক। মই বাছবাৰীত গৈ আছো, তাতো পদযাত্ৰাৰ সামৰণি আৰু এটা পাব্লিক মিটিঙো হ'ব। আৰু ভৱিষ্যত অনাগত সময়ত মই আকৌ আহিম মতিয়াৰ ভাইৰ কাৰণে ফকিৰা গ্ৰামত চুকেইখনে কেম্পেইন কৰিবৰ কাৰণে। মোৰ য'ত য'ত প্ৰয়োজন হয় আৰু মোক দেখিলে যদি মোক মানে ভোট দুটা এটা বাঢ়ি যায়, তেতিয়া আৰু কিয় নাহিম, মই আহি যাম, নহয় জানো? আৰু য'ত মোক দেখিলে ভোটটো কমি যায়, তাত লৈ যাব নালাগে মোক। যিয়ে নহওক চবকে ধন্যবাদ আৰু আজিৰ পদযাত্ৰা সফল হওক। পরিবর্তন দরকার, ভ্রমণ করো সরকার।